লাই শাকৰ চাটনি আবতৰীয়া তথাপিও বৰ ভাল লাগে নহয়নে কিন্তু ঘৰতে কৰা পিছে সেইকাৰণে কেঁচাকৈ চাটনি বনাই খাবলৈ লৈছোঁ নমস্কাৰ মই মুনমি গগৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আমাৰো পিছে ভগৱানৰ কৃপাত ভালেই আজি পিছে লাই শাকৰ লগতে আৰু এবিধ বস্তু বনালোঁ এইবিধ বস্তু আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু মোৰ দৰে চাগে বহুতেই বেয়া পায় নহয় জানো কিন্তু অতি সহজতে মোৰ দৰে এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন মই কথা দিছোঁ আপুনি খুব ভাল পাব আগতে এটা শব্দত প্ৰকাশ কৰা লিখিবলৈ আহিছিল খাবলৈ অনা কলপুলিক কি বুলি কোৱা হয় পচলা আৰু তাকে কেতিয়াবা শুদ্ধ কৰিছিলোঁ কেতিয়াবা ভুল কৰিছিলোঁ আৰু পচলাক লৈ বহুত অসমীয়া কিছুমান প্ৰবাদ আছে যেনেকৈ পচলাতে দাঁত ভাগে নহয় জানো আৰু সেই পচলাৰে আজি ধুনীয়াকৈ এখন আঞ্জা বনালোঁ কিন্তু নিৰামিষকৈ মাছ মাংস একোৱেই দিয়া নাই গতিকে ভাবিলোঁ আপোনালোকৰো সুবিধা হ'ব সেইবুলি ভাবিয়ে আপোনালোকলৈ আজিৰ ভিডিঅ'টি প্ৰেৰণ কৰিছোঁ যদি ভাল লাগিছে ভিডিঅ'টি ভিতৰখিনিও চাই থৈ যাব বুলি আশা কৰিছোঁ আৰু পচলাটো একেবাৰে কোমল আছিলে মানে গুৰিৰ অংশ মানুহজনে কাটি লৈ আহিছিলে আৰু এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ এনেকৈ বনাই দিলে অকণমান বেয়া লাগে সেইকাৰণে এনেকৈ অকণমান কাটি হোৱাৰ পিছত নিমখ ল'ব হাতত লৈ পেলাই হাতেৰে এনেকৈ মোহাৰি দিব যদি আপুনি হাতেৰে মঠিবলৈ অকণমান টান পায় বা বেয়া পায় তেতিয়াহ'লে আপুনি এটা গিলাচ ল'ব মানে ষ্টিলৰ গিলাচ লৈ পেলাই এনেকৈ মাৰি দিব মাৰি দিলেও ধুনীয়াকৈ ভাগি যাব যিহেতু পচলাখিনি একেবাৰে কোমল আৰু এয়া চাওক মই হাতেৰে মোহাৰি দিওঁতে একেবাৰে পানীৰ নিচিনা হৈ গৈছে যিমান মোহাৰিব সিমানেই আচলতে ধুনীয়া লাগে দেই আৰু ময়ো কথাখিনি জনা নাছিলোঁ বিয়া হৈ অহাৰ পিছতহে শিকিছোঁ এতিয়া একেবাৰে সহজকৈ বনাইছোঁ কেৰাহীত তেল দি দিছোঁ মিঠাতেল দিছোঁ আপোনালোকে যদি বেলেগ তেল ব্যৱহাৰ কৰে বেলেগ তেলো দিব পাৰে তাৰপিছতে দি দিছোঁ এয়া ৰুকি লোৱা নহৰু পিঁয়াজখিনি অকণমান ৰঙা পৰালৈ ভাজি লৈছোঁ পিছে তাৰপিছত নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি তাতে মই দি দিছোঁ দুডোখৰমান আলুগুটি আলুখিনি অকণমান সিজালৈ মই কম জুইত ভাজি থাকিম আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধিও দিয়ে দিলোঁ সেই সময়তে নিমখটো মানে বেছিকৈ দিয়া নাই কাৰণ পচলা মই মঠোতে অলপ অলপ নিমখ দিছিলোঁৱে সেইকাৰণে পিছত জুতি চাম যদি লাগে আকৌ অকণমান দিম আকৌ ঢাকোন দি দি বহুত সময় ভাজি লোৱাৰ পিছত যেতিয়া পচলাখিনি অলপ সিজি আহিলে তেতিয়াই মই দি দিছোঁ কোমলাই থোৱা মচুৰ দালি মানে দালিখিনি মই 1 ঘণ্টামান সময় তিয়াই থৈ দিছিলোঁ যেতিয়া ফাট মেলি পেলাই মানে কোমলি আহিছে তেতিয়াহে মই ব্যৱহাৰ কৰিছোঁ আপোনালোকেও তেনেকৈ ব্যৱহাৰ কৰিব মোৰ দৰে চাগে বহুতে এনেকৈ পচলা ৰান্ধি খায় কিন্তু বহুতে নকয় বা বহুতে ক'বলৈ মানে এনেকুৱা ধৰণৰ সামাজিক মাধ্যমত জড়িতও নহয় সেইকাৰণেহে মই দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ হয়তো মোতকৈ বহুত ধুনীয়াকৈ পচলা ৰান্ধিব জনা মানুহ আছে আৰু মচুৰ দালি পচলা আলুখিনি পূৰা সিজি যোৱাৰ পিছতে মই তাতে দি দিছোঁ আমাক যিমানখিনি পৰিমাণৰ পানী লাগে আমি যিমানটো জোল খাম সিমানটো পৰিমাণত আপোনালোকে শুকানকৈও খাব পাৰে মই পিছে জোল কৰিহে খাম পচলা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী এই ধৰক ইউৰিক এচিড বেছি থকা মানুহে পচলা খাব লাগে বা পেট ঢিলা হৈ থকা মানুহে পচলা খাব লাগে বিভিন্ন কাৰণত পচলা আমাৰ কাৰণে বহুত বেছি উপযোগী পচলাৰ শাকখনত পানী দি এফালে গ'লোঁ বাহিৰতে আমি আকৌ অকণমান খেতিও লগাই থৈছোঁ তাকে বোলো মানুহজন বাহিৰতে আছিল মই বোলো লাই পাত দুখিলামানকে ছিঙি দিয়া আবতৰীয়া হ'লেও চাটনি অকণমানকে বনাই খাওঁ অকলনো পচলা চব্জিৰে কেনেকৈ খাবা তাৰে জোৰ যায় আনি পেলাই ধুনীয়াকৈ ধুই মেলি ল'লোঁ আৰু নিজে কৰা লাই শাকখিনি খাবলৈ এনেও ভাল লাগে নহয় জানো যদি এই পৰ্যায়লৈকে চাই আছে আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই ক'ৰ পৰা মোক মৰম দিয়ে জনাবলৈ নাপাহৰিব যদি ভাল লাগিছে পেজখন যদি নতুনকৈ পাইছে ফ'ল' কৰি থৈ যাবলৈ নাপাহৰিব আৰু লগতে এনেকুৱা ধৰণৰ সৰু সুৰা ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে মোৰ লগত সদায় কানেক্ট হৈ থাকিব ভাল লাগিব আৰু লাই শাকখিনি মিহি মিহিকৈ কুটি লোৱাৰ পিছতে তাতে দি দিলোঁ পিঁয়াজ আৰু আদা লগতে দি দিছোঁ ভোট জলকীয়াটো হাতেৰে কাটিবলৈ ভয় লাগে যিহেতু আমাৰ মইনা সৰু হৈ আছে তাক পটককৈ নাকত চকুত চুই দিলে মানে বহুত পুৰিব সেইকাৰণে মই কেঁচিখন ব্যৱহাৰ কৰিছোঁ তথাপিও কিন্তু হাতেৰে মোহাৰি দিওঁতে অকণমান হাতখন পুৰিছিলে বাৰু দেই দুটোপালমান মিঠাতেল দি দিছোঁ আৰু ইমানেই ধুনীয়া গোন্ধ এটা আহে লাই শাক বাৰু এনেকৈ খাই আপোনালোকে কোনে কোনে ভাল পায় জনাবলৈ নাপাহৰিব দেই আৰু চাওঁতে ভিডিঅ'টি শেষেই হ'ব হ'ল তথাপিও ভাতকেইটা বাঢ়ি নেদেখুৱালে জানো মানে সম্পূৰ্ণ নহ'ব নহয় আমি পিছে ভাতৰ ভতুৱা দেই ভাত কেইটামান সৰহকৈয়ে খাওঁ গতিকে ভাত বাঢ়ি ল'লোঁ এয়া পচলাৰ শাকখনো বাঢ়ি ল'লোঁ আৰু লগতে এয়া আজি লাই শাকৰ চাটনি আজিৰ ভাতকেইটা এনেকৈয়ে খালোঁ আজিলৈ ইমানে আছিল পুনৰ লগ পাম ধন্যবাদ